মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আহাচোন আজি আমি এই কবিতাটো লাইন বাই লাইন বুজিবলৈ চেষ্টা কৰোঁ। আ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল। আ স্লাম্বাৰ, ইয়াতে স্লাম্বাৰে গভীৰ নিদ্ৰাৰ কথা বুজাইছে, কিন্তু গভীৰ নিদ্ৰা যদিও এই স্লাম্বাৰ শব্দটোৱে ইয়াত মৃত্যুৰ কথা বুজাইছে। আ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল। মাই মানে কবি, কবি হৈছে উইলিয়াম ৱৰ্ডছৱৰ্থ, স্পিৰিট মানে হৈছে আত্মা, আত্মা নহ'লেও ইয়াক মানে মাইণ্ড বা চিন্তা কৰা শক্তিও বুজাইছে, আৰু চিল মানে হৈছে যোনটো আমি পাৰ্মানেণ্টলি স্থায়ীভাৱে যোনটো আমি বন্ধ কৰি দিওঁ। তেওঁ কি বুজাব বিচাৰিছে পয়েটে, যে এটা মৃত্যুৱে তেওঁৰ আত্মাটোক সম্পূৰ্ণ চিল কৰি পেলাইছিল, তেওঁৰ আত্মাটোক সম্পূৰ্ণ অনুভৱ কৰিব পৰা শক্তিৰ পৰা বঞ্চিত কৰি পেলাইছিলে। তেওঁৰ চিন্তা কৰা শক্তি একেবাৰে নাইকিয়া হৈ গৈছিল। কেনেকুৱা হৈ গৈছিল, এডাল ডেছ দিছে, তেওঁ কৈছে কেনেকুৱা হৈ গৈছিল, আই হেড ন' হিউমেন ফিয়াৰ্ছ। সেই মৃত্যুটো দেখাৰ পিছত মোৰ আৰু কোনো মানুহৰ যোনটো সচৰাচৰ ভয়, সেই ভয়বোৰ মোৰ নোহোৱা হৈছিল। মানুহৰ সচৰাচৰ ভয় কি, যে কোনোবা আৰু আমাৰ খুব মৰমৰ মানুহ এজন কোনোবা আমাৰ পৰা আঁতৰি যাব নেকি, আমাৰ কিবা ব্যৱসায়ত লোকচান হ'ব নেকি, আমি কিবা দুখ পাম নেকি, এনেকুৱা ধৰণৰ যোনটো ভয়, তেওঁ মানে সেই ভয়বোৰ একেবাৰে নাইকিয়া হৈ গৈছিল। She seemed a thing that could not feel. এতিয়া আমি গম পালোঁ তেওঁ যাৰ বিষয়ে মৃত্যুৰ কথা কৈছে তেওঁ এগৰাকী মহিলা। কিছুমানে ক'ব বিচাৰে তেওঁ এই শি ৱৰ্ডটো হৈছে তেওঁৰ প্ৰেয়সী, কিছুমানে ক'ব বিচাৰে তেওঁৰ মাতৃ, আৰু এইখিনি আলোচনা আছে সেইটো হৈছে এই শি ৱৰ্ডটো হৈছে উইলিয়াম ৱৰ্ডছৱৰ্থৰ এগৰাকী সন্তান, ছোৱালী, যাক মানে তেওঁ লগ কৰিব বিচাৰি লগ কৰিব পৰা নাছিল, কাৰণ তেওঁলোক দুখন বেলেগ বেলেগ ঠাইত থাকিবলগীয়া হৈছিলে, পৰিস্থিতি এনেকুৱা ধৰণৰ আছিলে যে তেওঁ লগ কৰিব পৰা নাছিল, আৰু তাইৰ বহুত কম বয়সতে মৃত্যু হৈছিল। আৰু সেইটো কাৰণে তাৰ আগতেও উইলিয়াম ৱৰ্ডছৱৰ্থে তাইক মানে ডেডিকেট কৰি কিছুমান কবিতা লিখিছিল, এইবোৰক লুচি পয়েমছ বুলি কয়, 5টা আছিল, আৰু তাৰ ভিতৰে এইটো এটা বুলি উল্লেখ আছে। তো এতিয়া কৈছে যে আমি ইয়াত সেইকাৰণে এইটো চি ৱৰ্ডটোৱে উইলিয়াম ৱৰ্ডছৱৰ্থৰ ছোৱালীজনীকে বুজাইছে বুলি আমি ধৰি ল'লোঁ। শ্বি ছিমড আ থিং ডেট কুড নট ফিল। আৰু তাই যেতিয়া মৃত্যু হৈ গ'ল, মৃত্যু হোৱাৰ লগে লগে তাই এনেকুৱা এটা বস্তুলৈ পৰিৱৰ্তন হৈ গ'ল যে তাই যিটোৱে ফিল কৰিব নোৱাৰে, অনুভৱ কৰিব নোৱাৰে, দ্য টাচ অফ আৰ্থলি ইয়াৰ্ছ। আৰ্থলি ইয়াৰ্ছ মানে কি, আৰ্থলি মানে পৃথিৱীৰ, ইয়াৰ্ছ মানে হৈছে বছৰ, মানে সময়, পৃথিৱীৰ সময় যেতিয়া গৈ থাকিব, বছৰ যাব, মাহ যাব, লগে লগে পৃথিৱীত থকা যোনবোৰ জীৱিত বস্তু সেইবোৰৰ ওপৰত তাৰ প্ৰভাৱ পৰে, ডাঙৰ হ'ব, বয়স হ'ব, মৃত্যু হ'ব, মানে এনেকুৱা ধৰণৰ যোনবোৰ হৈ থাকে। এতিয়া তাইৰ যেতিয়া মৃত্যু হৈ গ'ল, তাই যেতিয়া স্লাম্বাৰলৈ গুচি গ'ল, তাই যেতিয়া গভীৰ নিদ্ৰালৈ গুচি গ'ল, তাইক আৰু এই পৃথিৱীৰ সলনি হৈ থকা সময়ে তাইক আৰু কি কৰিব নোৱাৰে, কোনো স্পৰ্শ কৰিব নোৱাৰে। কিছুমানে এইটো এনেকুৱা ধৰণৰ ক'ব বিচাৰে যে she seemed a thing that could not feel the touch of earthly yearsটো এইটো বুজাইছে যে উইলিয়াম ৱৰ্ডছৱৰ্থে ভাবিছিলে যে মোৰ ছোৱালীজনী সৰুৱেই হৈ আছে, কেতিয়াও ডাঙৰেই হোৱা নাই, আৰু তাইক মানে পৃথিৱীৰ এই সময়খিনিয়ে তাইক মানে স্পৰ্শই কৰিব পৰা নাই, এনেকৈ বুলি ভাবিছিল। কিন্তু আমি যদি কবিতাৰ পিছত থকা এটা মানে লাইন চাওঁ, কবিতাৰ পিছত থকা এটা যদি আমি কুৱেশ্যন চাওঁ, তাত দিছে যে সময়ৰ যোনটো গতি সলনি হ'ব সেইটোৱে আৰু তাইক কেতিয়াও মানে প্ৰভাৱ পেলাব নোৱাৰে, কোনটো লাইনে বুজাইছে, এনেকৈ বুলি এটা প্ৰশ্ন আছে। তেতিয়াহ'লে আমি বুজি পাইছোঁ যে ইয়াত এইটো বুজাইছে যে উইলিয়াম ৱৰ্ডছৱৰ্থে নিজৰ মানে ছোৱালীজনী যেতিয়া মৃত্যু হ'ল তাৰপিছত তেওঁ অনুভৱ কৰিলে যে তাই আৰু কেতিয়াও মানে অনুভৱ কৰিব নোৱাৰে যে পৃথিৱীৰে সময় গতি যোনটো সলনি হৈ আছে সেইটোৱে তাইক আৰু কেতিয়াও প্ৰভাৱ পেলাব নোৱাৰে, তাই ডাঙৰ হৈ নাযায়, তাই বুঢ়াও হৈ নাযায়, তাই মানে যোনটো ষ্টেজত মৃত্যু হ'ল তাই সেইটো ষ্টেজতে থাকি গ'ল। তাৰপিছত কৈছে ন' মোশ্যন হেজ চি নাও, তাইৰ কোনো লৰচৰ কৰিব পৰা শক্তি নাই এতিয়া, ন' ফ'ৰ্চ, লৰচৰ কৰিব নোৱাৰে, আৰু কোনো শক্তি নাই, কেনেকুৱা ধৰণৰ শক্তি নাই, এডাল ডেছ দি তেওঁ বুজাই দিছে, চি নিডাৰ হিয়াৰ্ছ, শক্তি কি নাই, তাই শুনাৰ শক্তি নাই, নৰ চিজ, তাই চোৱাৰ শক্তি নাই, দেখাৰ শক্তি নাই। আৰু এতিয়া কি হ'ব তাৰ পিছৰ কৰ্চটো, তাৰ পিছৰখিনি কি হ'ব, পিছৰখিনি হ'ব কি, ৰ'ল ৰাউণ্ড, ৰ'ল মানে হৈ যোৱা, মানে মেৰিয়াই যোৱা বা বাগৰি যোৱা বা সেই গতিৰ লগত মিলি যোৱা, ঠিক আছে। ৰ'ল ৰাউণ্ড ইন আছ ডাইৰেনেল কোৰ্চ, ডাইৰেনেল কোৰ্চ মানে আৰ্থ মানে পৃথিৱী, ডাইৰেনেল মানে হৈছে ডেইলি কোৰ্চ, কোৰ্চ মানে গতি, পৃথিৱীয়ে ডেইলি নিজৰ মেৰুত ঘূৰি আছে, আৰু তাৰ কাৰণে দিন ৰাতি হৈ আছে, আৰু সেইটোৰ কাৰণে কি হৈছে, পৃথিৱীৰ বেলেগ প্ৰকৃতিৰ যোনবোৰ বেলেগ বস্তু সেইবোৰ সেই গতিটোৰ লগত মিলি চলি আছে। আৰু এতিয়া আমি খ্ৰীষ্টান ধৰ্মাৱলী মানুহসকলে কি কৰে আমি জানো, মৃত্যুৰ পিছত যোনটো ডেড বডি থাকে, ডেড বডি বুলিয়ে কৈছোঁ, মৃত্যুৰ পিছত মানুহজনক মানে কি কৰে,
কফিনত ভৰাই মানে কবৰ দি দিয়ে আৰু লাহে লাহে যেতিয়া ডিকম্প'জ হ'বলৈ ষ্টাৰ্ট কৰে, বডিটো যেতিয়া ক্ষয় হ'বলৈ ষ্টাৰ্ট কৰে, গৈ 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 আকৌ পৃথিৱীৰ লগত মিলি যায়। ঠিক সেইটোৱে কৈছে যে যেনেকৈ পৃথিৱীত আন গছ লতাবোৰ আছে, পাথৰ আছে, যেনেকৈ শিল আছে, যেনেকৈ পৃথিৱীৰ লগত মিলি আছে প্ৰকৃতিৰ বস্তু, ঠিক তাইও এদিন গৈ গৈ এই প্ৰকৃতিৰ বস্তুৰ লগতে মিলি যাব, ৰ'ল ৰাউণ্ড, গতি কৰি যোনটো পৃথিৱীৰ গতি আছে সেইটোৰ লগত একেধৰণে মিলি মেৰিয়াই বাগৰি বাগৰি এনেকৈ মিলি প্ৰকৃতিৰ এটা অংশ হৈ যাব। আশা কৰিছোঁ তোমালোকে এই কবিতাটো বুজি পাইছা আৰু ইয়াৰ যোনখিনি অসমীয়া শব্দ অৰ্থ মই কৈয়ে গৈছোঁ। স্লাম্বাৰ মানে হৈছে গভীৰ নিদ্ৰা, স্পিৰিট মানে আত্মা, চিল মানে স্থায়ীভাৱে বন্ধ কৰি দিয়ে, তাৰপিছত ফিয়াৰ্ছ মানে ভয়, চিমড মানে দেখা পোৱা গৈছে বা লাগে এনেকুৱা ধৰণৰ অনুভৱ হয়। তাৰপিছতে আছে টাচ মানে হৈছে আমাৰ স্পৰ্শ, আৰ্থলি মানে হৈছে পৃথিৱী, ইয়েৰ্ছ মানে হৈছে বছৰ, মোশ্যন মানে লৰচৰ কৰা, ফ'ৰ্চ মানে শক্তি, ৰ'ল ৰাউণ্ড মানে মেৰিয়াই থকা বা মিলি যোৱা। তাৰপিছতে হৈছে ডাইৰেনেল মানে হৈছে দৈনিক, কোৰ্চ মানে গতি, ৰক ষ্ট'নছ এইবোৰতো জানাই, ট্ৰিজ এইখিনি তোমালোকে নিশ্চয় জানা। আশা কৰিছোঁ তোমালোকে কবিতাটো বুজি পালা আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই এই কবিতাটোত থকা পয়েটিক ডিভাইজৰ ওপৰত এটা ভিডিঅ' বনাম, তোমালোকে নিশ্চয় চাবা বুলি আশা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালা এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে তোমালোকে ক্লাছ 9ৰ প্ৰতিটো চেপ্টাৰ MCQ প্লাছ পয়েমছবোৰ এক্সপ্লেনেশ্যন, ৰাইটিং এইবোৰৰ অলপমান সহায় পাবা। আৰু ধন্যবাদ জনালোঁ গায়ত্ৰীজ ক্লাছৰুম চাই থকাৰ বাবে।